হাই গাইজ, আজি আকৌ লৈ আহিছোঁ অন্য এটা মিনি ভিডিঅ'। আজি গৈ আছোঁ আপোনালোকক দেখাবলৈ এজোপা গছ। আহকচোন ব'লক চাওঁ কি গছ আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ। মই আজি যিজোপা গছ আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ, এই গছজোপা দ্বিতীয়জোপা পৃথিৱীৰ ক'তো বিচাৰি নাপাব। এই গছজোপাৰ নাম হৈছে বাখৰ বেঙেনা। আৰু এই গছজোপা চাবৰ কাৰণে আপোনালোক আহিব লাগিব শিৱসাগৰ জিলাৰ বগতা মৌজাৰ জবলটিং অঞ্চললৈ। আৰু আমিও আহি পাই গৈছোঁহি সেই ঐতিহ্যমণ্ডিত অঞ্চলত। এয়া হৈ গ'ল বাখৰ বেঙেনা বাহিৰৰ পৰিৱেশ। বাহিৰৰ এই মেইন গেটখনেদি সোমাই গ'লে আমি দেখা পাম সেই আপুৰুগীয়া বাখৰ বেঙেনা গছজোপা। আৰু এই গছজোপা চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা বহুত পৰ্যটক অহা দেখা পোৱা যায়। এই গছজোপা আজিলৈকে বহু বৈজ্ঞানিকে পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে তাৰ গুটি ফুল সকলোবিলাক সংগ্ৰহ কৰিছে, কিন্তু আজিলৈকে ইয়াৰ দ্বিতীয় এজোপা গছ ক'তো উলিয়াব পৰা নাই। আৰু এয়া হৈ গ'ল বাখৰ বেঙেনা কেনেকৈ উৎপত্তি হৈছিলে, বাখৰ বেঙেনা কি, সকলোবিলাক ইয়াত লিখা আছে। এই মেইন গেটখনৰ পৰা সোমাই আহিলে এইখন আপোনালোকে দেখা পাব। আৰু এইজোপাই হৈ গ'ল আমি চাবলৈ অহা বাখৰ বেঙেনা গছজোপা। কিংবদন্তি অনুসৰি বৰাহী ৰজা মহামাণিক্যই ১৪শ শতিকাত নিজৰ সীমা নিৰ্ধাৰণৰ কাৰণে ৰোপণ কৰা বুলি ধাৰণা কৰা হয় এই গছজোপা। আকৌ পাছত এই গছজোপা ১৯৩৯ চনত ভাৰতৰ এজন উদ্ভিদ বিজ্ঞানী নামজাৰ UN কাঞ্চিলনে এই গছজোপাক পুনৰ চিনাক্ত কৰে। ২০১৪ চনত BSIP নামৰ এটা সন্থাই দুবছৰ ৰিচাৰ্চ কৰি তেওঁলোকে অলপ তথ্য দিছিল, য'ত গম পোৱা গৈছিল এই গছজোপাৰ বয়স প্ৰায় ৫৮০ বছৰ পুৰণি। আৰু এই গছজোপাৰ বৈজ্ঞানিক নাম হ'ল ৰেন'ডিয়া ইউলিজিনোছা। আৰু আপোনালোক যদি কেতিয়াবা আহে তেন্তে গম পাব ইয়াত যিবিলাক ফুল ফুলে সেইবিলাক ফুল জুন জুলাই মাহত বেছিকৈ ফুলে। আৰু ইয়াৰ ফুলবিলাক যে দেখিছে, এই ফুলবিলাক দূৰৰ পৰা একদম বাখৰৰ নিচিনাকৈ জিলিকি থাকে। আৰু এই ফুলবিলাক বহুত ডাঠ হয়। তাৰে মই ফুল এপাহ ছিঙিছিলোঁ ঘৰত আনিবৰ কাৰণে, মাহঁতক দেখাবৰ কাৰণে, কিন্তু আনিব নাপায় বুলি ক'লত মই থৈ আহিলোঁ। আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।